হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালে চলি আছে। তো আজি এটা মোৰ আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। আমি এতিয়া আহি গ'লোঁ দেওবৰীয়া বজাৰলৈ, সাপ্তাহিক বজাৰলৈ। মিগেনে বোলে কিবা বজাৰ কৰে, বজাৰ কৰিবলৈ আহি গ'লোঁ। আচলতে মই মানে ভিডিঅ'টো ডাইৰেক্ট কৈ গৈছিলোঁ, কিন্তু মানে তাত মানে ভইচটো ক'বলৈ লাজ লাগিলে, সেইকাৰণে ভইচটো পিছত এডিটিং কৰি দিছোঁ। আৰু মানে তাত বস্তুবিলাক শাক পাচলিবিলাক মানে ইমানেই দাম হৈ গ'ল নহয়। অঁ, কি ল'বা? 10 টাকা তিনটা দিছে। আৰু কি ল'বা? 10 টাকা নেমু তিনটা। আৰু কি ল'বা? ভেন্দি খাওঁ বাপৰে, বহুত সস্তাচোন ভেন্দিটো। এইপিনে আমি বজাৰৰ পৰা আহি ঘৰ পাই গ'লোহি, আৰু এইপিনে বাইদেৱে চব্জি বনোৱা লাগিছে। দুটা গাখীৰৰ পেকেট খাই সেয়া শেষ কৰিলে। আমুল গাখীৰৰ পেকেট 12টা গাখীৰ সেয়া পূৰা। এইপিনে বনাই থাকোঁতে মানে এইফালে খাই থাকিবলৈ লাগে। যিহেতু দেওবাৰ আছিলে, সেয়েহে আমি গৈ ক্লাছ পালোঁগৈ গৈ একেচতে। আৰু ক্লাছত গীত এটা শিকাই আছে, তো অকণমান শুনকচোন। এইপিনে গৰু নিবলৈ, আৰু এইখন হৈছে নিমনা বাগান। সেইপিনে বাহঁতেও গৰু নিবলৈ আহিছে। আৰু সেই আগলৈ মানে এই বগা গছকেইজোপাৰ ইফাললৈ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ মানে এইটো আছে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আৰু এইখন হৈছে নিমনা বাগান, একদম ধুনীয়া পৰিৱেশ। তো এইপিনে ফুৰিবলৈ আহি এইপিনে মিগেন আহি পালেহি, আৰু এতিয়া আমি যাবলৈ লৈছোঁ টাউনলৈ বুলি। ব'লক টাউনলৈ ক'লৈনো যাওঁ, চাওক তাকে দেখাই আছোঁ। কেলৈ খেদিব? গাড়ী লৈ নাযাওঁ, গাড়ীখন খোজকাঢ়ি যাওঁ। কেলৈ? না, মই এতিয়াহে খুলিছোঁ। যিহেতু ইপিনে ৰাস্তাটো বনাই আছে অভাৰব্ৰিজ, সেইকাৰণে আমি মানে ভিতৰ গলিয়েদি আহিবলগীয়া আছে, ৰাস্তা বন্ধ। আমি মানে আহিছিলোঁ জিলা নামঘৰলৈ, যোৰহাট জিলা নামঘৰ। আৰু ইয়াত মানে আজি এনেই সেৱাবাহিনী মানে মিটিং এখন আছে, তো তালৈ আহিছিলোঁ। আৰু এইফালে আমাৰ ছাৰ পূৰা লিখা পঢ়া কামত একদম ব্যস্ত, পূৰা লিখি আছে, কিবা প্ৰচিডিং লিখি আছে। মেলা শেষ, আকৌ কি আহিব এতিয়া?
এইবোৰ এৰুৱাবলৈ মানুহবোৰ যোৱাগৈ নাই আকৌ এৰুৱাই খোৱাগৈ নাই আমলখি অৱশেষত আহি ঘৰ পাই গ'লোহি আৰু পিনে খাই বৈ হৈ গ'ল আৰু এতিয়া মোৰ ভিডিঅ'টি সামৰিব বিচাৰিছোঁ যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ ধন্যবাদ